আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ অৰুণোদয় আঁচনি। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে লাভ কৰিব 1500 টকা। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আজি। ইতিমধ্যে কিন্তু আৰু এটা ফৰ্ম আহি গৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে এতিয়া কিন্তু সকলোৱে সেইটো ফৰ্ম লাভ কৰিব মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। এতিয়া যদি আপোনালোকে এইটো ফৰ্ম লাভ কৰে তেনেহ'লে আপোনালোকে সেইটো ফিল আপ কৰি জমা কৰিব লাগিব। যদি আপোনালোকে এইটো ফৰ্ম জমা নকৰে তেনেহ'লে আপোনালোকে 1250 টকা লাভ কৰিব। আৰু যদি আপোনালোকে এইটো ফৰ্ম জমা কৰে তেনেহ'লে আপোনালোকে প্ৰতি মাহে লাভ কৰিব 1500 টকা। যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে এতিয়া কিন্তু সকলোৰে এড্ৰেছে ফৰ্মটো আহি গৈছে। ইতিমধ্যে যিসকলে এতিয়া ফৰ্মটো লাভ কৰা নাই আপোনালোকে ফৰ্মটো কেনেকৈ লাভ কৰিব সেইটোও দেখুৱাই দি আছোঁ। ইয়াত চাব যিসকলে প্ৰতি মাহে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা জুন মাহতো পইচা পোৱা নাই জুলাই মাহতো পইচা পোৱা নাই এইবাৰ যদি অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈছে তেনেহ'লে কিন্তু সেইটো ফৰ্ম লাভ কৰিব। যদি আপোনালোকে সেইটো ফৰ্ম লাভ কৰিছে আপোনালোকে ফাৰ্ষ্ট এটি ফৰ্ম ফিল আপ কৰিব লাগিব। ফিল আপ কৰিলে কিন্তু ইয়াত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ID নম্বৰটো লাগিব। এতিয়া যিহেতু আপোনালোকে আপোনাৰ অৰুণোদয় আঁচনিৰ ID নম্বৰটো নাজানে আৰু কেনেকৈ আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই মই সেইটোও দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ID নম্বৰটো চেক কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি লিষ্টটো চেক কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল বা আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই কিছুমানে কিন্তু জুন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই কিছুমানে জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই এতিয়া কিন্তু সকলোৱে ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে এইটো ফৰ্ম জমা কৰিব সেইসকলে কিন্তু প্ৰতি মাহে লাভ কৰিব 1500 টকা। ইতিমধ্যে কিন্তু সকলোৱে পঞ্চায়তে ফৰ্ম আহি গৈছে। যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত কিন্তু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি ফৰ্মটো আহি গৈছে। আপোনালোকে যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত যাই যোগাযোগ কৰক। তাত কিন্তু অলৰেডি ফৰ্ম আহি গৈছে অথবা আপোনালোকে আপোনাৰ পঞ্চায়তে যোগাযোগ কৰক অথবা যিটো আপোনাৰ গাঁৱত যিজন BJPৰ কৰ্মী আছে তাত যাই আপোনালোকে যোগাযোগ কৰক। তাত কিন্তু অৰুণোদয় আঁচনিৰ সুলভ ইন্ধন আঁচনিৰ ফৰ্মটো আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ল'ব লাগিব আপোনাৰ পঞ্চায়ত বা আপোনাৰ ৱাৰ্ড নম্বৰৰ ওচৰত যায় যেতিয়া আপোনালোকে ফৰ্মটো ল'ব এতিয়া কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। এতিয়া কিন্তু ফৰ্মটো ফিল আপ কৰিবলৈ হ'লে ইয়াৰ লগত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ID নম্বৰ লাগিব। যিহেতু আপোনালোকে অৰুণোদয় আঁচনিৰ ID নম্বৰটো নাজানে আৰু যিসকলে এতিয়া লিষ্টটো চোৱা নাই কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট হয়। ইয়াত কিন্তু সকলোৰে নাম দিয়া আছে যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এইখিনি সকলোৰে নাম আছে। এই লিষ্টত যিসকলৰ নাম আছে সকলোৱে কিন্তু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ ফৰ্মটো লাভ কৰিব। ইতিমধ্যে কিন্তু আপোনাৰ গাঁৱে গাঁৱে ইন্ধন আঁচনিৰ ফৰ্মটো আহি গৈছে। ইয়াত চাব ইয়াত ফাৰ্ষ্ট চাব 1 নম্বৰত আপোনাৰ চিৰিয়েল নম্বৰ দিছে 2 নম্বৰত আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ দিয়া আছে। এইটো হৈছে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ। কথা হ'ল যে কেনেকৈ এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব আপোনালোকে লিষ্টটো কিন্তু অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব আপোনালোকে আপোনাৰ পঞ্চায়ত লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত আহিছে নে অহা নাই। এইটো লিষ্ট কিন্তু এতিয়া অনলাইনত পাব্লিছ হোৱা নাই যিহেতু এতিয়া অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি হোৱা নাই সেইকাৰণে কিন্তু অৰুণোদয় আঁচনি লিষ্টটো এতিয়া অনলাইনত নাপাব বা অনলাইনত এতিয়া পাব্লিছ হোৱা নাই। যদি আপোনালোকে লিষ্টটো চোৱা নাই বা চাব বিচাৰে আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড নম্বৰ আছে তাত যাই আপোনালোকে যোগাযোগ কৰিব লাগিব। তাত যাই কিন্তু আপোনালোকে ইয়াতকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি
পাব নে নাপায় আপোনালোকে তাৰ পৰা চেক কৰিব লাগিব। আপোনালোকে যদি সুলভ ইন্দিৰা আঁচনিৰ ফৰ্মটো লাভ কৰিছে নহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকৰ গাঁৱৰ মেম্বাৰৰ ওচৰত যাই আপোনালোকে অৰুণোদয় আঁচনিৰ আইডিটো লৈ ল'ব। আৰু যদি আপোনালোকে ঝৰাবাৰ পঞ্চায়তৰ হয় তেনেহ'লে আপোনালোকে মোক কৈ দিয়ে, মই আপোনাৰ লিষ্টটো পঠাই দিম। আপোনালোকে যদি ঝগৰাপাৰ পঞ্চায়তৰ হয় তেনেহ'লে আপোনালোকে মোক কমেণ্টত কৈ দিব, মই আপোনালোকৰ লিষ্টটো পঠাই দিম। আপোনালোকৰ লিষ্টটো চেক কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, আপোনালোকে সুলভ ইন্দিৰা আঁচনি পইচাটো লাভ কৰিব নে নকৰে। এতিয়া কিন্তু ইয়াত সকলোৰে নাম দিয়া আছে। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে বা যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, ইয়াত কিন্তু সকলোৰে নাম আছে। সেইকাৰণে আপোনালোকে অতি সোনকালে লিষ্টটো চেক কৰি লওক। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে সেইসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব, আৰু যিসকলৰ একাউণ্টত জুন মাহ জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰটো চেক কৰি ল'ব, বা আপোনালোকৰ লিষ্টটো এনেকুৱাকৈ চেক কৰি লৈ ল'ব। আজি আপোনাৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। এইটো খবৰ হ'ল যিসকলে এইটো ফৰ্ম জমা কৰিব সেইসকলে প্ৰতি মাহে লাভ কৰিব 1500 টকা। তাৰ বাবে আপোনালোকে প্ৰতি মাহে এটাকৈ গেছ বুক কৰিব লাগিব। বুক কৰিলে আপোনালোকে লাভ কৰিব প্ৰতি মাহে 1500 টকা। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইট অনলাইনত মুকলি কৰি দিয়া হ'ব। এতিয়া কিন্তু আপোনালোকে অনলাইনৰ পৰা আপোনাৰ সকলো কাম কাজ কৰিব পাৰিব, যে আপোনালোকৰ একাউণ্টত কি পইচা সোমোৱা নাই বা কেনেকৈ আপোনালোকে লিষ্টটো চাব লাগিব, আপোনালোকে ইয়াৰ পৰা বহুতো সুবিধা লাভ কৰিব। ইতিমধ্যে কিন্তু এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হ'ব। তাৰ পৰা আপোনালোকে সকলো অভিযোগ কৰিব পাৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, আৰু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গ'ল। অকল পঞ্চায়ত আৰু গাঁৱৰ মেম্বাৰ